Hello guys, welcome to Latumonis vlog. বহুত দিনৰ পিছত ভিডিঅ' লৈ আহি পাইছো আৰু চেনেলটোৰ নামটো চেঞ্জ কৰি দিয়া হৈছে আৰু আমাৰ ইয়া মাইনা হেল্ল' কোৱা। হেল্ল' আপোনালোক সকলোৱে ভালে আছেনে? আমি বাৰু ভালে আছো আৰু আমাৰ মইনা আজি কি পিন্ধি লৈছে চাওক, এই গেলা গৰমত এইবিলাক কৰি আছে। এইবিলাক কৰি আছে আৰু দেখাই আছো ৰ'বা আমাৰ বাবুৱে কি কৰি আছে। আৰু আমাৰ বাবুৱে ইয়াতে বিচনাত শুই আছে আৰামত আৰু আজিকালি ইমান কান্দে কান্দিয়ে থাকে। আমাৰ বাবুলৈ কান্দি থাকে। চাও বাবু, চাও চাও এইফালে চোৱা, মা চোৱা, মা চোৱা, মা চিকু চিকু। গৰম লাগা নাই তোমাৰ মা? চুকু 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 চুকু। কান্দোৰা বেটা হৈছে, নতুনকৈ কান্দি থাকে। ই আগতে ডিষ্টাৰ্ব কৰা নাছিলে, আজিকালি ডিষ্টাৰ্ব কৰে অকণ ন। আৰু আমাৰ বায়ে এনেকৈ খেলি থাকে বাবুৰ লগত। স্কুলৰ পৰা আহি মই তাইক দি পেলাই ভাত চাত বনাওঁ, তাই এনেকৈ ধুনীয়াকৈ খেলি থাকে। আৰু এটা বস্তু দেখাওঁ ৰ'ব, এয়া আমাৰ মাইনাই ক্লেৰে ফুল বনাইছে, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিকালি মোৰ ঘৰটো চাফা হৈ নাথাকে, কাৰণ বেবীৰ লগত আৰু এতিয়া ঘৰ চাফা হৈ নাথাকে। এইফালে তাৰে ঝুলনাখন উঠাই থৈ দিছোঁ ওপৰত, এয়া চকীত কাপোৰ ভৰ্তি। এইফালে ইহঁতে আগতে এখন বিচনা আছিল, সকলোৱে জানে, আজিকালি দুখন বিচনা হৈ গ'ল। মাজতে দুইখন একেলগে যোৰা লগাই দিছিলোঁ, এতিয়া আকৌ ছাইড কৰি দিছোঁ, স্পেচটো বহুত কম হৈ যায় যে। আৰু এইকেইডাল ফুল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই বেক কৰি দেখাই আছোঁ ৰ'ব। কলহ এটা আছে, কলহটোত সজাই থ'ম বুলি ভাবিছোঁ। এয়া চাওক, ধুনীয়া লাগিব কলহত সজাই থ'লে। তাই যে এইবোৰ আইডিয়া ক'ত পায়। তাৰপিছত বাহিৰৰ ফালে দেখাই আছোঁ, এইফালে আমাৰ দুটা ৰুম বনাই আছোঁ, কালি টিং লগাব আহিব। এইফালে এইটো আমাৰ এটা ৰুম হ'ব, এইফালে এটা মাইনাৰ ৰুম। এইটো গেষ্ট ৰুম হ'ব আৰু এইটো মোৰ ৰুম হ'ব। পিছত কমপ্লিট হ'লে দেখাম বাৰু। পিছত কমপ্লিট হ'লে আপোনালোকক মই দেখাই দিম। সেই ঘৰৰ কাম চলি থকা, এইফালে চাৰিওফালে লেতেৰা পেতেৰা হৈ আছে, এইবিলাক ইগন'ৰ কৰিব দিয়ক। আৰু ইয়াৰে খিৰিকীখন নি পেলাই এইফালে মাইনাৰ ৰুমত লগাই দিছে। আৰু মোৰ এইফালে এইবিলাক ৰঙালাও আনি থৈছে। আৰু এইফালে মোৰ বাচন ভৰ্তি হৈ আছে, এইবিলাক ইগন'ৰ কৰিব। পাকঘৰত মোৰ অৱস্থা নাই। আৰু এইবিলাক মই প্লেণ্ট লগাইছোঁ। এইটো যিমান মই যত্ন নকৰিলেও তাৰ দুটাই পাত ওলায়। মাইনাই সদায় কৈ থাকে, মা ব্লগ কিয় নবনোৱা। সেয়ে ভাবিছোঁ আজি যেনেকৈ আছিলোঁ সেনেকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই। মই অকণমান ক্ষীণাইছোঁ নেকি গাইজ, জনাবচোন। ক্ষীণাইছে। তাৰপিছত তাইক মই কৈছোঁ ঠিক আছে, আজি এটা এনেই চিম্পল ব্লগ দি দিওঁ, তাৰে পিছত আমি আকৌ নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিম। গৰম বন্ধ আহি আছে, আমি এটা লেক পাৰ্কত যাম, আপোনালোকক ব্লগ দিম দেই। এতিয়া আকৌ নতুন ব্লগ লৈ আহি যাম আপোনালোকৰ ওচৰত, যিহেতু বাবু অকণমান ডাঙৰ হৈছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।